ভাবিছে নাকি মোক পাগলা দেৱ এনেকৈ হ'লে নহ'ব না বন্ধু গানটো পূৰা গাব লাগিব না পুৰা গাবলৈ নাজানো না এতিয়া কি কৰিম আজি বন্ধু গৰমটো কেনেকুৱা লাগিছে একদম বাৰে ফাটাফাটি ৰে মানুহ হৈছে নাই ৰাম ৰাম নাই কাষ্টমাৰ নাই আজি একদম বাৰে ঠাণ্ডা এনেকৈ হ'লে কেনেকুৱা হ'ব একদম বাৰে ঠাণ্ডা এনেকুৱা হ'লে কি খাব পাপি পেটো কেনেকুৱা পালিব হা টোপনি লাগি গৈছে একেবাৰে মায়া লাগাইছে পিৰিতি শিকাইছে দেৱানা এইটো চা আমাৰ তাত ইমান অভাৰ চাইজ লং পেণ্ট পায় ৰমেন ইছলেণ্ড ইয়াৰ চাইজ কিমান হ'ব সাইজ 38 সাইজ 38 হ'ব 34 দামী দামী পেন আহে ন এই ব্র্যান্ড কি চাবি কি ব্র্যান্ডৰ লাগে আমেৰিকান আউটপোষ্ট চাই ল ব্র্যান্ডটো নাম আমেৰিকান আউটপোষ্ট চাই ল এইবিলাক ব্র্যান্ড পায় আমাৰ তাত আৰু কি লাগে হা ইমান দামী ব্র্যান্ড একটা পেনৰ দাম কিমান বুলি ভাবিছ 3000ৰ ওপৰত যাব কি ডিজাইনৰ লাগে আগাল কাটা পেনটো ভাল লাগিছে কিন্তু দেই সাইজটো বৰ ডাঙৰ নহয় মোৰ কাৰণে নহ'ব না আৰু এইবিলাক শৰ্ট মডেল আজি মানুহ বহুত হৈছে চাগে ন কাপোৰকেইটা চব উল্টা ফুল্টা হৈ আছে বহুত হৈছে মানে আজি গুৱা মাৰে খাইছো আৰু কি কম বজাৰ ব্লেণ্ড